উৰিষ্যাৰ পুৰীত আজি দ্বিতীয় দিন আৰু আমি ওলালোঁ ভুৱনেশ্বৰ দৰ্শনৰ বাবে। 2টা ছিট লৈ ল'লোঁ বাছত আৰু বাছখনত এই দাদাজনে গান গাই গাই আমাক ধুনীয়াকৈ এণ্টাৰটেইন কৰি ফুৰাবলৈ লৈ যাব। ৰাতিপুৱা আকৌ মই ভাজি অলপ বনাই ভাত অলপ খাই ল'লোঁ 2টা বইল কণীৰ লগত, কাৰণ দিনটো কি খাওঁ ঠিক নাই, নিজৰ পেটটো ভালে ৰখাটো ইম্পৰ্টেণ্ট। 7টা বজাতে আমাৰ বাছখন ওলাই দিছে। দিনটো ফুৰাব মাত্ৰ 350 টকাকৈ বাছত পইচা লৈছে। 10 মিনিটমানৰ পিছতে আমি পাই গ'লোগৈ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো, সেইটো হৈছে চন্দ্ৰভাগা বীচ। তাতে বোলে বছৰত এবাৰ পানী হয় আৰু বহুত মানুহে তাতে স্নান কৰিব আহে। তাতে বোলে গা ধুলে মানুহে নিজৰ বেমাৰ আজাৰৰ পৰা মুক্ত পায়। তাৰপিছত আমি গৈ পালোগৈ কোডাৰ্ক ছান টেম্পল হয়। আৰু যে বাছত এই দাদাজন দেখাইছিলোঁ গান গোৱা দাদাজন, তেওঁ গান নাগায়, তেখেত আমাৰ টুৰিষ্ট গাইড হয়। তেখেতে আমাক ধুনীয়াকৈ গোটেই ডেষ্টিনেশ্যনবোৰ ফুৰাই দিব।